ইমান উৎসাহ মই মহিলাৰ মাজত আগত কেতিয়াও দেখা নাই। মই প্ৰথম MLA কোন চনত হৈছো 2001 চন, মন্ত্ৰী কেতিয়া হৈছো 2002 চন। কিমান মিটিঙত গৈছো, কিন্তু লাইফত প্ৰথম একেলগে ইমান মহিলাক মই দেখা পাইছো। আৰু মহিলা মানে কি? মা, মহিলা মানে বাইদেউ, মহিলা মানে ভণ্টি। এগৰাকী মহিলাক বাদ দিলে সকলো মাক, সকলো ভণ্টি, সকলো বাইদেউ, হয়নে নহয়? ঘৰৰ মানুহজনী বাদ দিলে। গতিকে ইমান মা, বাইদেউ, ভণ্টিক দৰ্শন পোৱা এইটো বহুত ভাগ্যৰ কথা। আপোনালোক সকলোকে মই ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জনাইছো। চিন্তাও নাই, দালি চেনি তেলৰ চিন্তাও নাই, চৰকাৰে টকাও দিব। আৰু ছোৱালীৰ পঢ়াৰ কাৰণেও চৰকাৰে টকা দি আছে। 1 তাৰিখৰ পৰা ল'ৰা পঢ়াৰ কাৰণেও চৰকাৰে টকা দি আছে। চিন্তা নাই। এতিয়া আমি কি কৰিব লাগে? লাখপতি বাইদেউ হবৰ কাৰণে চেষ্টা কৰিব লাগে। আমি কৰিম নে নাই চেষ্টা? কৰিব। শ্ৰদ্ধা ৰায়, আপোনালোকে চাওক যে বিজেপিৰ চৰকাৰে ৰাস্তাও কৰিছে, স্কুলো কৰিছে, কলেজো কৰিছে, ল'ৰা ছোৱালীক চাকৰিও দিছে। তাৰ লগতে অৰুণোদয়, উদ্যমিতা, বিনামূলীয়া চাউল, ইমানবিলাক আঁচনি কেতিয়াবা আগতে আপোনালোকে পাইছিলে নেকি? কংগ্ৰেছৰ দিনত এনেকে কিবা আঁচনি পাইছিলে নেকি? আজি মোদী ডাঙৰীয়া আৰু তেওঁৰ দ্বাৰা আমি সকলোৱে লগ লাগি আজি আমি সকলোৰে মাজত মিলা প্ৰীতি, সম্প্ৰীতি, সকলোৱে আগবাঢ়ি গৈ আজি আমি সুন্দৰ কৰি আমাৰ সমাজখনত আগুৱাই লৈ গৈছো। আপোনালোকো আজি আমাক সহযোগিতা কৰিছে। মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। ৰাতিপুৱা বহুত সোনকালে আহিছে। আমি আপোনালোকক এতিয়া ধুনীয়াকৈ চেক কেইখন বিতৰণ কৰি দিম। আপোনালোকে চেক কেইখন লৈ যাব। কাৰোবাৰ যদি নাম ভুল হয় জীৱিকা সখী বাইদেউসকলক জনাই দিব, আমি ঠিক কৰি দিম। হ'ব? এতিয়া আমি চেক কেইখন কেনেকে ল'ম? প্ৰথমতে যিসকল গ্ৰুপৰ প্ৰেচিডেণ্ট ইয়াত আছে, হাতখন দাঙি চিনাকি দিয়ক। এইফালে ঠিক আছে। এতিয়া আমি এটা ভিঅ'ত কিমান গ্ৰুপ থাকে? 20টা, 22টা, 16টা, 18টা। ALF-তো তেনেকে থাকে। আমি ভিঅ'সকলক চেকখন দি দিম। ভিঅ' বাইদেউসকলে এই যে কাউণ্টাৰ বনোৱা আছে, কাউণ্টাৰলৈকে যাব। কাউণ্টাৰত সভাপতিসকল উঠি যাব, বাকীবোৰ যাব নালাগে, কাৰণ চব গ'লে ৰাতি হৈ যাব। সভাপতিসকল তাতে উঠি যাব, চেকখন ল'ব। আপোনালোকক ক'ব যে চেক পালো, হ'ল। ঘৰত ধুনীয়াকৈ আপোনালোকে ঘৰত ধুনীয়া কৰি চেকখন লৈ যাব। কিন্তু আজিয়ে চেকখন লৈ যাব। যদি চেক নিনিয়ে গাঁৱত লগ বুলি ক'ব। গাঁৱত আকৌ চেকখন দিওঁতে 200-250 টকা কোনোবাই নহয় কোনোবাই খুজিব। সেইকাৰণে গ্ৰুপৰ প্ৰেচিডেণ্টে ভিঅ'ৰ পৰা ল'ব আৰু প্ৰেচিডেণ্টে আপোনালোকক দিব। চেকখন লৈহে যাব। ৰাতিপুৱা ঘৰৰ মানুহজনক চাহ খুৱাব পাৰিলে নে নোৱাৰিলে?
নোৱাৰিলে এতিয়া যদি চেক কৰি নাযায় ঘৰৰ মানুহজনেও জোকাব সেইকাৰণে ধুনীয়াকৈ চেক কেইখন লৈ যাব সকলোকে মই আকৌ এবাৰ বিহুৰ শুভেচ্ছা জনালো সকলোকে মই আকৌ এবাৰ স্বাগতম জনালো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ কাৰ্বি আংলঙৰ আমৰি বিধানসভা সমষ্টিত আজি প্ৰায় 15,000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে ভৱিষ্যতেও তেওঁলোকে আৰু পুঁজি লাভ কৰিব কি ধৰণে টকাটো খৰচ কৰিব লাগে কেনেকৈ কি কৰিব লাগে মই সকলোকে বুজাই দিছোঁ সকলোৰে মাজত বহুত ডাঙৰ উৎসাহ আছে মই ভাবোঁ যে এই আঁচনিখন নিশ্চিতভাৱে সফল হ'ব স্যাৰ ৰেজাউল কৰিম চৰকাৰে ৰিজাইন দিলে চাওক ৰেজাউল কৰিম চৰকাৰে ৰিজাইন দিয়াটো পিছৰ কথা কিন্তু গৌৰৱ গগৈয়ে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল এতিয়াতো ৰিজাইন দিলে নিজে শ্বহীদ হৈ গ'ল বুলি ক'ব কিন্তু ধুবুৰী শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ MP হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল কিন্তু তেওঁ উলিয়াই দিব নোৱাৰিলে এতিয়া সি নিজে ৰিজাইন দি পেলাই গাঁৱত গৈ ক'ব যে মই নিজে ডাঙৰ হিৰো হৈ গ'লোঁ বুলি সেইকাৰণে আমি বিচাৰিছিলোঁ যে গৌৰৱ গগৈয়ে তেওঁক পাৰ্টিৰ পৰা উলিয়াই দিয়ক গৌৰৱ গগৈৰ সাহসহে নহ'ল